নমস্কাৰ বন্ধুসকল, এটা বিশেষ কাৰণত আজি ভিডিঅ'টো বনালোঁ। বন্ধুসকল, ঘৰত যেতিয়া আমাৰ সৰু বাচ্ছা থাকে, তেতিয়া ঘপককৈ যদি বেমাৰ হৈ যায়, আমি ক'ত দেখাম বাৰু কওকচোন। দিনত হ'লে বাৰু আপুনি চৰকাৰীত দেখাব পাৰে বা প্ৰাইভেটতো দেখাব পাৰে, কিন্তু যদি ৰাতি হৈ যায় আমি কি কৰিম? কাৰণ চৰকাৰী হস্পিটেলৰ যি দুৰাৱস্থা আপোনালোকেতো জানেই যে চৰকাৰী যিবিলাক গাঁৱত হস্পিটেল আছে সেয়াতো ৰাতিপুৱা 10টাৰ পৰা দিনৰ প্ৰায় 2টামান বজাত সেইখিনি বন্ধ হৈ যায়। তাৰপিছততো তেওঁলোকক নাপায়েই আৰু তাতো আছে যদিও বেবী ডক্টৰ পাবলৈ নাই। কেইজনমান ডক্টৰ থাকে, তেওঁলোকে জাষ্ট টেষ্ট নকৰাকৈয়ে জাষ্ট ঔষধ কেইটামান লিখি পিনি দি দিব আৰু আপোনালোকে খুৱাই দিয়ে। তাৰ ফলত ছাইড ইফেক্টো হয়, কাৰণ সঠিক বেমাৰটো ধৰিব নোৱাৰোঁ আমি। আৰু বিশেষকৈ ক'বলৈ গ'লে ফাইনেন্সিয়েল মানে দুখীয়া মানুহখিনিৰ কথা কৈছোঁ মই। দুখীয়া মানুহখিনিৰ কাৰণে একচুৱেলি ভয়ানক এইটো এটা কথা, কাৰণ এইটো কথা মই আজি বহুত বাৰম্বাৰ উপলব্ধি কৰিছোঁ। কিয়নো এতিয়া প্ৰায় 10টামান বাজিলে ৰাতি, মোৰ ছোৱালীজনীও পূৰা জ্বৰ। তাইক এতিয়া ক'ত নিম, কি কৰিম বুলি ভাবি আছিলোঁ মই, কাৰণ বহুত জ্বৰ হৈ গৈছিলে। চ' মই কিছুমান কথা জানো বাৰু। তো জ্বৰৰ ঔষধ অলপ আছিলে, কিনি থোৱা আছিলে, তো তাকে খোৱালোঁ। তো ঠাণ্ডা হ'ল, কিন্তু ভাবিছোঁ যে আমাৰ চৰকাৰী হস্পিটেলখিনি ৰাতি ইমাৰ্জেঞ্চিৰ কাৰণে খোলা ৰাখিব নোৱাৰি নেকি বাৰু? এইটো চৰকাৰে ভাবিবলগীয়া কথা নহয়নে বাৰু? কাৰণ দুখীয়া মানুহখিনিয়ে ক'ত দেখাব কওকচোন। আমাৰ নিচিনা সৰু সৰু চাকৰি কৰা মানুহবিলাকে যি ঘৰখন ধুনীয়াকৈ চলাই থাকোঁ, কিন্তু ঘপককৈ যেতিয়া এনেকুৱা এটা প্ৰব্লেমত ছিটুৱেশ্যনত পৰি যাওঁ, আমিও বহুত টেনশ্যনত ভুগোঁ নে কি কয় কওকচোন। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে বুলি আপোনালোকে নাভাবেনে বাৰু? কাৰণ হস্পিটেলখিনি ইমাৰ্জেঞ্চি এটা ৱাৰ্ড থাকিব লাগে নে নালাগে বাৰু কওকচোন। প্ৰায় গাঁওসমূহত এইটো প্ৰব্লেমত সকলো ৰাইজে ভুগি আছে। বন্ধুসকল, আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এটা ব্যৱস্থা ল'ব লাগে এই ক্ষেত্ৰত, কিয়নো দুখীয়া মানুহখিনিক আমি এটা সকাহ দিব লাগে। কাৰণ এনেকুৱা এটা ছিটুৱেশ্যনত কি কৰোঁ কি নকৰোঁ বুলি কৈ আমি সকলোৱে বহুত চিন্তিত হৈ পৰোঁ। আৰু হস্পিটেলখিনিৰ কোনো বেবী ডক্টৰ নাই, তাৰ ফলত এটা ডাঙৰ সমস্যা আমাৰ এইটো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে হস্পিটেলখিনি ভাল হয়, চৰকাৰী ক্ষেত্ৰত সোনকালে ব্যৱস্থা লয়। চ' ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে ভিডিঅ'টো ভাল মানুহৰ হাতত পৰে, যাতে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব পাৰে। ধন্যবাদ।